আপোনালোকৰ মিডিয়াৰ জৰিয়তে ক'ব বিচাৰিছোঁ, যিসকল অপৰাধমূলক কামত জড়িত হৈ থাকে এই অঞ্চলৰ আমাৰ বাঘসুঙুৰি সমষ্টিৰ যিসকল লোকে অপৰাধমূলক কামৰ লগত জড়িত হৈ আছে তেওঁলোকক সাৱধান কৰাই দিছোঁ, তেওঁলোকে সঠিক হওক, নহ'লে বাঘসুঙুৰি সমষ্টি এৰি যাবলৈ ৰেডি হওক। যথেষ্ট মৰম ভাল পোৱা দিছে। 4 নং বাঘসুঙুৰি সমষ্টিৰ অন্তৰ্গত ফকীৰাগ্ৰাম ব্লকে আজি বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে। আগতে আয়োজন কৰিছিলে, কিন্তু মই বিধানসভাৰ অধিৱেশনত থকাৰ কাৰণে আহিব পৰা নাছিলোঁ। অভাৰটেকিং কৰি অহাৰ পিছত এই অঞ্চলৰ সন্মানীয় MCLA তথা আমাৰ ব্লকৰ সভাপতি ডাঙৰীয়াই ব্লকৰ নেতৃত্বত আজি সম্বৰ্ধনা আয়োজন কৰিছে, তাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ। ৰাইজে যথেষ্ট মৰম ভাল পোৱা দেখুৱাইছিলে ইলেকশ্যনৰ সময়ত, আৰু সেই একে মৰম ভাল পোৱা দি তেওঁলোকে আজি উৎসাহ উদ্দীপনা দি নিজৰ ল'ৰাজনক আদৰি লৈছে। মই ভাবোঁ আগন্তুক দিনত যি আশাৰে এই অঞ্চলৰ ৰাইজে ভোট প্ৰদান কৰিছিলে, সেই আশা আকাংক্ষাবিলাক আমি একেলগে মিলি BTC প্ৰধান হাগ্ৰামা মহিলা ছাৰৰ নেতৃত্বত MCLA ডাঙৰীয়া মই একেলগে মিলি এই অঞ্চলৰ কাৰণে কাম কৰিম। এই অঞ্চলত আৰু এগৰাকী EM আছে কৰ্মেশ্বৰ ৰায় ডাঙৰীয়া, সকলোৱে মিলি আমি এই অঞ্চলৰ সৰ্বাংগীন উন্নয়ন কৰিম। 3টা বছৰ কোনো ভোট নাই, নিৰ্বাচন নাই, গতিকে 3 বছৰত আমি যথেষ্ট কাম কৰিব পাৰিম। এতিয়া বাৰিষাৰ ছিজন, বহু ঠাইত বানপানী হ'ব, গৰাখহনীয়াৰ সমস্যা হ'ব, আমি একেলগে মিলি কাম কৰিম। আৰু লগে লগে শৈক্ষিক ক্ষেত্ৰত যথেষ্ট কাম কৰিবলগীয়া আছে। বহু স্কুলত মই দেখিছোঁ শিক্ষকৰ অভাৱ আছে, বহু হাইস্কুল আমাৰ হায়াৰ ছেকেণ্ডেৰী কৰিব লগা আছে। ঠিক একেদৰে স্বাস্থ্য কেন্দ্ৰতো কাম কৰিবলগীয়া আছে, ডক্টৰৰ অভাৱ আছে। ইতিমধ্যে BTCৰ সন্মানীয় হেল্থ মিনিষ্টাৰৰ লগত মই কথা পাতিছোঁ। একেলগে অসমৰ মন্ত্ৰীসভা গঠন হোৱাৰ লগে লগে বিভাগীয় মন্ত্ৰীৰ লগত কথা পাতি আমাৰ অঞ্চলবিলাকৰ আমি সমস্যা সমাধান কৰিবলৈ যত্ন কৰিম। প্ৰথম কাৰ্যপন্থা হিচাপে কি ল'ব? নাই, ইতিমধ্যে প্ৰথম কাৰ্যপন্থা হিচাপে লৈছোঁৱেই। ৰাইজৰ মাজত গৈ আছোঁ, ৰাইজৰ মনৰ ভাৱসমূহ বুজি আছোঁ, তেওঁলোকৰ কি সুবিধা অসুবিধাসমূহ কাম কৰি আছোঁ। আৰু য'ত ৰাস্তা ঘাটা একেবাৰে বেয়া, মানুহে চলা ফিৰা কৰিব পৰা নাই, আমি যেনেকৈ পাৰিছোঁ কমচে কম শিল বালি পেলাই হ'লেও মানুহক চলাচলৰ ব্যৱস্থা ইতিমধ্যে কৰি আছোঁ। এই ক্ষেত্ৰত এতিয়া বাৰিষাৰ ছিজন আপোনালোকক মই কৈছোঁ, গৰাখহনীয়াৰ সমস্যাটো আছে, আৰু বহুত মানুহৰ ঘৰ দুৱাৰ ভাঙি যায় আপোনালোকে জানে, যাতে এইখিনি কবলত পৰিবলগীয়া নহয়, তাৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু BTC প্ৰধানগৰাকীৰ লগত আলোচনা কৰিছোঁ। MCLA ডাঙৰীয়া আৰু মই মিলি এই সময়টো আমি পাৰ কৰাম, আৰু তাৰ লগে লগে মই এই অঞ্চলৰ ৰাইজৰ সকলোৰে সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত কাম কৰিম। লগে লগে তেওঁলোকৰ সহযোগিতা বিচাৰিছোঁ। হয়, আজি আমাৰ যি বাঘসুঙুৰি সমষ্টিৰ বিধায়ক ডাঙৰীয়া, তেখেতে যথেষ্ট ব্যস্ত আছিলে। ব্যস্ত থকাৰ পাছত আমি আগতে পাতিব খুজিছিলোঁ, কিন্তু তেখেতৰ ব্যস্ততাৰ কাৰণে সময়টো দিব পৰা নাই। আমি আলোচনা মৰ্মে আজি প্ৰগ্ৰামটো কৰা হৈছিলে, আৰু এই প্ৰগ্ৰামত তেখেতে আহি যি আমাৰ দলীয় যি সতীৰ্থ আছে, কৰ্মকৰ্তা আছে, তেওঁলোকৰ লগত উপস্থিত হৈ যি মত বিনিময় কৰিলে, সঁচাকৈ খুব এটা আনন্দৰ পৰিৱেশ আৰু নতুনকৈ গঢ়ি উঠিল। সেইকাৰণে ভাল লাগিছে, আৰু তেখেতক ধন্যবাদ জনাইছোঁ।